সো গাইজ ইউটিউব নতুন আপডেট লঞ্চ কৰিছে আপোনালোকৰ বাবে। নতুন আপডেট ইউটিউবে লৈ আনিছে শ্বৰ্ট ভিডিঅ'ৰ সৈতে। আপোনালোকে আপডেটটো পাব। যিসকলে চুৰি কৰি কণ্টেণ্ট শ্বৰ্টবিলাক আপলোড কৰে সেইসকলৰ বাবে বেয়া খবৰ। এতিয়া বলকচোন আমি মেইন আপডেটলৈ যাওঁ। কি আপডেট ইউটিউবেনো দিলে, কেনেকুৱা কি আপডেট আপোনালোকে আজি স্ক্ৰীনত চাবলৈ পাব। সম্পূৰ্ণ ডিটেইলছ আপোনালোকে স্ক্ৰীনত চাওক আৰু মই ভইচটো দিবলৈ চেষ্টা কৰোঁ। এতিয়া বলকচোন আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে YT ষ্টুডিঅ'টো অ'পেন কৰি ল'ব, মানেও ইউটিউব ষ্টুডিঅ'টো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত এনেকৈ আহি যাব জানি আপোনালোকে। পিছত আপোনালোকে কণ্টেণ্টত যায় যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখাইছে এডিট অপশ্যনটোত আপোনালোকে কাট পেঞ্চিলৰ দ্বাৰা ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে তলফালে আহিব, দেখা পাইছে আপোনালোকে টেগ শ্বৰ্ট এনেকৈ বহুত অপশ্যন আছে। আপোনালোকে মোৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে তলফালে আহিব। হোৱাৰ পিছত আপোনালোকে চাবলৈ পাইছে শ্বৰ্ট ৰিমিক্সিং আপোনালোকে শ্বৰ্ট ৰিমিক্সিঙত আপোনালোকে ইয়াত ক্লিক কৰিব। মানে আগতে এই অপশ্যনটো নাছিল, এতিয়া এই অপশ্যনটো আহিছে। কিয়ৰ বাবে আহিছে আপোনালোকে সম্পূৰ্ণকৈ ডিটেইলছ পাব। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইকেইটা অপশ্যন মানে কি বলক এতিয়া আমি ভালদৰে জানি লওঁ। 1 নম্বৰত আপোনালোকে চাবলৈ পাইছে এলাউড ভিডিঅ' এণ্ড অডিঅ' ৰিমিক্সিং। 2 নম্বৰত আপোনালোকে চাবলৈ পাইছে এলাউড অনলি অডিঅ' ৰিমিক্সিং, মানে আপোনাৰ অডিঅ'টো ৰিমিক্সিং কৰিব পাৰিব। 3 নম্বৰ হ'ল ডণ্ট এলাউড ৰিমিক্সিং। 3 নম্বৰ এইটো মানে আপোনাৰ গাইছ আপোনাৰ ভিডিঅ'ৰ পৰা বেলেগ মানুহে আপোনাৰ ভিডিঅ' আপলোড কৰি ইনকাম কৰিব পাৰিব। মানে শ্বৰ্ট ভিডিঅ' আপলোড কৰি আপোনাৰ লং ভিডিঅ'ৰ পৰা শ্বৰ্ট ভিডিঅ' অলপ কাটি মানে আপলোড কৰিব, তেতিয়াহে ইনকাম কৰিব পাৰিব সেইজনে মানুহে যিজনে আপোনাৰ পৰা চুৰ কৰি আপলোড কৰিব পাৰে। এতিয়া আপোনালোকে ইয়াত পাৰ্মিশ্যন দিব পাৰে। আপোনালোকৰ ভিডিঅ'টো অডিঅ' নিব পাৰে, নাইবা ভিডিঅ' আপোনালোকে দিব পাৰে। যদি দিয়ে সিহঁতে আপলোড কৰি ইনকাম কৰিব পাৰিব। যদি আপোনালোকে নিদিয়ে এইটো আপোনালোকৰ কথা। আপোনালোকে 1 নম্বৰ দেখা পাইছে আপোনালোকৰ ভিডিঅ'টো দিব পাৰে, অডিঅ'টো দিব পাৰে। 2 নম্বৰত আপোনালোকে দেখা পাইছে আপোনালোকৰ যিটো ভিডিঅ'ৰ অডিঅ' নাইবা ভইচ, এই বস্তু সিহঁতৰ ভিডিঅ'ত লগাই ইনকাম কৰিব পাৰিব। যদি আপুনি পাৰ্মিশ্যন দিয়ে আপোনাৰ অডিঅ'টো সিহঁতৰ ভিডিঅ'ত লগাব পাৰে সিহঁতৰ ভিডিঅ'ত। 3 নম্বৰ দেখাইছে আপোনালোকে পাৰ্মিশ্যন নিদিব, মানে নট এলাউড ৰিমিক্সিং, মানে আপুনি পাৰ্মিশ্যন যদি নিদিয়ে 3 নম্বৰ অপশ্যনত ক্লিক কৰি আপোনালোকে ভিডিঅ' আপলোড কৰিব, সিহঁতে ৰিমিক্সিং মানে শ্বৰ্ট ভিডিঅ' আপলোড কৰিব নোৱাৰিব। আপোনাৰ যিটো লং ভিডিঅ'ৰ পৰা সেইটো কৰিব নোৱাৰে আপোনালোকে। এতিয়া কিভাৱে আপলোড কৰে মানে গাইজ সিহঁতে শ্বৰ্ট ভিডিঅ' আচলতে কেনেদৰে আপলোড কৰে এতিয়া চাই লওক। আপোনালোকে ইউটিউবটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে যিকোনো এটা ভিডিঅ'ত ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে প্লে হৈ যাব। প্লে হোৱাৰ পিছত আপোনালোকে দেখা পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ এইবিলাক অপশ্যন আছে। আপোনালোকে অলপ এনেকৈ টানি আপোনালোকে দেখাইছে ৰিমিক্সত আপোনালোকে ইয়াত ক্লিক কৰি দিলে আপোনালোকৰ এনেকৈ শ্বৰ্ট ভিডিঅ'ৰ দ্বাৰা আহি যাব। মানে চাউণ্ডত ক্লিক কৰি দিব। আপোনালোকে চাউণ্ডত ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব। অহাৰ পিছত আপোনাৰ এনেকৈ আহিব আপোনাৰ ভিডিঅ' 15 ছেকেণ্ড ইউজ কৰিব পাৰিব। আৰু আপোনালোকে দেখাইছে ডান, এই ডান অপশ্যনত ক্লিক কৰি সিহঁতে ভিডিঅ'টো আপলোড কৰিব পাৰে। চ' গাইছ আপোনালোকে যদি পাৰ্মিশ্যন নিদিয়ে, এই অপশ্যনটো নাথাকে, ৰিমিক্স অপশ্যনটো নাথাকে, আপোনালোকে যদি পাৰ্মিশ্যন নিদিয়ে আপোনালোকৰ ভিডিঅ'ৰ তলত এই অপশ্যনটো নাথাকে।